বিদ্যালয় আৰু এতিয়া বৰ্তমান আমি আছোঁ আঠগাঁও আৰু আঠগাঁও মানে কি এইটো এখন গাঁও বাহবৰী বুলি কয়। আঠগাঁও বাহবৰীত আছোঁ। আমাৰ আলহী ঘৰত আহিলোঁ, ৰাতিপুৱা আহিলোঁ আৰু আপোনালোকক গাঁওখনৰ অলপ পৰিৱেশ দেখাইছোঁ। আঠগাঁৱৰ কেনেকুৱা লাগে আপোনালোকে ক'বচোন বাৰু কমেণ্ট কৰি কিনে। ইয়াতে যোৱা বছৰ বহুত বানপানী হৈছিল, যোৱা বছৰ মানে আজি 3 বছৰমান হ'ল আৰু এইখন গাঁও মানে চব বানপানীৰে ভৰি আছিল। এতিয়া চাওক গাঁওখনৰ পৰিৱেশটো অলপ ভাল হৈছে আগতকৈ। এতিয়া এই বছৰ বানপানী নাই, কিন্তু যোৱা বছৰ তাৰে 3 বছৰমান আগত বহুত বানপানী হৈছিল আৰু এইখন স্কুলটো একদম মানে পানীত পূৰা তল গৈছিল। আৰু এয়া হ'ল আঠগাঁৱৰ দলং আৰু এইটো নদীটো হ'ল পুঠিমাৰী নদী। নামটো লখেতৰা নদী আৰু মানে পুঠিমাৰী বুলিও কয় বহুতে। আৰু লখেতৰা নদী এইটো অৰিজিনেল নামটো। আৰু এনেকৈ মাথোৱাৰী চাব গৈ আছোঁ, ভাঙিছিল। এতিয়া দলঙৰ পৰা আমি নামি কিনে চিধা মাথোৱাৰী চাব যাই আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু প্ৰায় 3 বছৰমান আগত ইয়াতে মাথোৱাৰীটো ভাঙি গৈছিল আৰু নাই বুলিও 8-9খনমান গাঁও পানী চব মাথোৱাৰীত ভাঙা। এতিয়া গৈ আছোঁ মানে প্ৰকৃতিৰ মাজে মাজে আৰু চবফালে সেউজীয়া হৈ গৈছে গছ গছনিবিলাক, বহুত ভাল লাগিছে গৈ কিনে। আৰু এইফালে কল বাগান চাওক, এইবিলাক চব আগতে মানুহৰ হেৰি আছিল, ঘৰ আছিল। আৰু ইয়াতে অলপ ৰৈ দিলোঁ, ইয়াৰ পৰিৱেশটো খুব ভাল লাগিছে আৰু গোটেইকেইটা অলপ ফটোও মাৰিলোঁ ইয়াতে। আৰু মাইনাও ভাল পাইছে সেইখিনি ইয়াতে। আৰু এখন হ'ল মানে আগতে স্কুল আছিল, বহুত বছৰ পুৰণি। পানী উঠাৰ কাৰণে স্কুলখন ইয়াৰ পৰা বেলেগত লৈ গৈছে আৰু এইফালে জগৰাত্ৰী পূজাও কৰে এইখন ফিল্ডতে। আৰু ইয়াতে থিয়েটাৰ আদি এইবিলাক চবখিনি হয়, মেলা চেলা গোটাই হয় এতিয়া। আৰু এইখিনি হ'ল আঠগাঁৱৰ মানে জগৰাত্ৰী পূজা। এইটো হ'ল মন্দিৰ, ইয়াতে জগৰাত্ৰী পূজা কৰা হয়। এইটো মেইন মন্দিৰ বনাই আছে জগৰাত্ৰী পূজাৰ, বৰ্তমান সম্পূৰ্ণ হোৱা নাই। আৰু এয়াই আৰু
চববিলাক ঘৰ মানে কি চাপৰ হৈ গৈছে, মাটিৰ তলত আধা সোমাই গৈছে আৰু বহুত ধুনীয়া ঘৰবিলাকো তাৰমানে চাপৰ হৈ গৈছে। আৰু এইফালে এইটো ঘৰ চাব পাৰে পূৰা মাটিৰ মানে তলত সোমাই গৈছে আৰু এইবিলাক গোটাই ফাটি গৈছে। বৰ্তমান এইটো ঘৰত মানুহ কোনো নাথাকে আৰু থাকিব পৰা পৰিস্থিতিও নাই থাকিব পৰা, আৰু বেলেগত ঘৰ বনাই আছে। কিলে যিমান ঘৰ আছে গোটাই চব মাটিত আৰু এইটো হ'ল গাঁৱৰ মন্দিৰ আৰু এইফালে এখন স্কুলো আছে, ধুনীয়া স্কুল আছে। আৰু এইটো বেলেগ ফালৰ মানে বেলেগ গাঁৱৰ মন্দিৰ ইয়াতে বনাইছে। আৰু এইটো হ'ল ৰাস্তা, তো ৰাস্তাটো বৰ ধুনীয়া লাগিছে ইয়াৰে। আৰু গাঁৱৰ পিনে বৰ্তমান আৰু যোৱা হোৱা নাই, আৰু সেইপিনে বহুত মানুহ আছে গাঁৱত। আৰু এইখন হ'ল স্কুল, আঠগাঁও বাহবৰী প্ৰাথমিক বিদ্যালয়। গাঁৱৰ মানে স্কুলৰ পৰিৱেশটো বঢ়িয়া আৰু ইয়াৰে ধুনীয়া পৰিৱেশ, স্কুলখনৰ সুন্দৰ পৰিৱেশ। আৰু বৰ্তমান মই ইয়াতে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আৰু ইয়াতে আলহী ঘৰত ভাত চাত খাই বৰ্তমান ঘৰত যাম।